যাক অসমীয়া যাক কথা উৎপল বৰা সেই অসমীয়া কঁকালত টঙালি বান্ধিবৰ হ'ল, হাতত হেংদাং তুলিবৰ হ'ল, জাতি কুল আৰু সংস্কৃতি বচাবৰ পৰ হ'ল। আজি বিদেশী আহি নঙলা মুখত কিমান আৰু মৰম দিবি, কিমান আৰু ৰঙা তলিচা পাৰি বিদেশীক আদৰিবি, নিদিবি আৰু সিহঁতক মৰমৰ হাত। আমাৰ সংস্কৃতিয়েই আমাৰ পৰিচয়, নিদিবি আমাৰ সংস্কৃতি মাটিত পেলাই। চা সতৰৰ মুখত আজি হাঁহি বিৰিঙিছে, দেখিও কিয় তহঁত আজিও নিমাত। তহঁতকে কৈছোঁ শুন অসমীয়া, যাক আজি জাগিবৰ হ'ল। শত শ্বহীদৰ কেঁচা তেজৰ চেকুৰাবোৰ শুকাই যাব নিদিবিও। তেওঁলোকৰ আত্মবলিদান আৰু মাতৃভূমি আইজনীৰ প্ৰতি থকা প্ৰেম মাটিত মিলাই নিদিবি। বিষ্ণুজ্যোতি ভূপেনদাৰ সপোন আছিল জোনাকী দেশ ৰচাৰ, সেই সপোন যা যাব নিদিবিও। পাহৰি নাযাবি অসমীয়া, পাহৰি নাযাবি, এইখন অসমতেই এদিন জাতি ৰক্ষাৰ বাবে আত্মবলিদান দিছিল কনকলতা মূলাগাভৰুৰ দৰে শত তৰুণীয়ে। যাক আজি জাগিবৰ হ'ল, মাতৃভূমি আইজনীক বচাবৰ হ'ল, নহ'লে হেৰুৱাবি জাতি, হেৰুৱাবি ভেটি, অসমীয়া হবি পথৰ ভিক্ষাৰী। জয় আই অসম।